চিনাতলী আৰু বাদুলিপাৰাত আশ্ৰয়ে দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু নলবাৰীত বিজেপিৰ কৰ্মীয়ে আছুৰ নেতাৰ ওপৰত যি বৰ্বৰতা দেখুৱালে তাৰ প্ৰতিবাদত বাদুলিপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ বাদুলিপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰে। সমান্তৰালকৈ খুমটাই চিনাতলীতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰে গোলাঘাট পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাই। সেই সময়ছোৱাত প্ৰায় আধা ঘণ্টা সময় পথৰ যাতায়াত ব্যাহত হৈ পৰে। প্ৰতিবাদস্থলীত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তল কৰি তোলে। আনহাতে ইয়াৰ পূৰ্বে আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত গণ সজাগতাৰে উলিয়াইছে বাদুলিপাৰা মজদুৰ ক্লাবত এখনি গাঁও সভা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মুস্তাক আহমেদৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয়। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আমি ছাত্ৰ সন্থাৰ আহ্বান আজি আমি বালিপাৰাত যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ আমি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 মানি নলওঁ। স্পষ্ট কথা, কালি নলবাৰীত যি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি দলে আমাৰ আশু কৰ্মীৰ ওপৰত অত্যাচাৰ চলালে, তেওঁলোকক শিলগুটি বৰ্ষণ কৰি তেওঁলোকে গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ কৰি আছিল সেই প্ৰতিবাদ মষিমূৰ কৰিবৰ কাৰণে অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ মষিমূৰ কৰিবৰ কাৰণে যি অপচেষ্টা চলাই আছে সেই অপচেষ্টাক আমি ধিক্কাৰ দিছোঁ। সেই ফেচিষ্ট চৰিত্ৰক আমি ধিক্কাৰ দিছোঁ। তেওঁলোকে কিন্তু এইটো জানি লোৱা ভাল, অসম ছাত্ৰ সন্থাক জোকাই লোৱাটো ভাল হোৱা নাই। অনাগত দিনত বিজেপি ইয়াৰ প্ৰত্যুত্তৰ পাব।